হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নীলাক্ষী এছএমএছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা একদম কাম বন কৰি গা পা ধুই ওলাই লৈছোঁ এফালে যাবলৈ। তাকে ক'ত গৈছোঁ আপোনালোকক দেখাই দিওঁ, ব'লকচোন মোৰ লগত। এইপিনে দিছেনে শিমলুগুৰিত আজি বুধবাৰ, যিহেতু পুৱা বজাৰ বহিছে। এইফালে গৈ ইমান গৰম উঠিলে, ঠাণ্ডা অকণমানি তাত দোকান এখন আছিলে, তাৰপৰাই আৰু যি পালোঁ তাকে এটা খাই গৈ আছোঁ আৰু। এইপিনে সৌচালি চাওকচোন, ইমান ডেমকেয়াত গৈ আছে, ছাতিটো বেগটো আগলৈ লৈ দেখি ইমান মৰম লাগিছে। এইপিনে আকৌ ৰাজহাঁহলৈ মোৰ বৰ ভয় লাগে দেই। ছোৱালীজনীক যোৱা দেখি সাহসে ময়ো গ'লোঁ, আমি দুজনী। ৰাজহাঁহে আকৌ খেদি আহে নহয়। এইফালে গৈ পালোঁগৈ, মানে মোক আমাৰ গৰু মানে কাটিং শিকাইছিলে বাইদেউজনী যিহেতু গাটো অলপ ভাল নাই, ভাবিলোঁ খবৰ এটা লৈ আহোঁগৈ। সেয়ে আমি দুইজনী ওলালোঁ, পোৱা নেমু চৰবত বনাই দিলে। নেমু চৰবত গিলাচ খাই ইমানেই ভাল লাগিলে নহয়, গৰম পৰিছিলে কালি অলপ। সেয়ে নেমু চৰবতকেইটা খাই ল'লোঁ, তাৰপৰা তেওঁৰ লগত অলপ কথা চথা পাতিলোঁ। তাৰপিছতে তেওঁ চাহ দিলে, চাহও খাই ল'লোঁ। চাহ তাহ খাই বৈ মেলি মানে কথা চথা পাতি তাৰপিছত ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু বহুত কাম আছিলে, কৰিলোঁ বাৰু, কিন্তু সেইবোৰ ভিডিঅ' নকৰিলোঁ ইমান। কিন্তু ৰাস্তাটো ইমান ধুনীয়া, পৰিৱেশটো ইমান ধুনীয়া দেখি ভাল লাগিলে, তাকে ভিডিঅ'তে সাঁচি ৰাখিলোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি দিব।